Urdu Studio Channel. बयबो साबस्क्राइब खालाम लोगोसे खाथिनि बेल आइकनआव थुनानै हो जाहाथे गोदान भिडिअ मोनबाय थायो। हेलौ लोगोफोर, दिनै जों बड'लेण्डनि मासराइलियाव सफैबाय। दान्दिसे उनावनो आं नोंथांमोननो प्रमद बर'नि गासै बिबुंथि आरो मिडिया प्रेसखौ नोंथांमोननो खोनासंगोन। नोंथांमोना नायलांबाय थाबानो जाबाय। ছাত্র সন্থা এনডিপি প্রগ্রেসিভ এনডিপি আর এজিএসিপিএম আর বহুত বড় সংগঠন একত্রিত হৈ পেলাই পুনৰ ওদালগুৰিত এটা বিশাল ৰেলী ইয়াত আয়োজন কৰা হৈছে আৰু এই ৰেলীৰ মূল উদ্দেশ্যটো হৈছে যে বড়ো সমস্যাৰ স্থায়ী সমাধান লাগে। আজিলৈকে বড়ো সমস্যাৰ সমাধান কৰাৰ কাৰণে চৰকাৰে যিটো পদক্ষেপ ল'ব লাগে সেই পদক্ষেপটো আমি দেখিবলৈ পোৱা নাই। বড়োসকলে নিজৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে নিজৰ আইডেণ্টিটি কালচাৰ লৈ জীয়াই থকাৰ কাৰণে এতিয়ালৈকে যিখিনি দীৰ্ঘদিনীয়া সংগ্ৰাম কৰিলে এই সংগ্ৰামত ৫,০০০তকৈ অধিক মানুহ শ্বহীদ হ'ব লগা হ'ল, ২০,০০০তকৈ অধিক মানুহ জেলত যাব লগা হ'ল। কিন্তু আজি নিজৰ দেশতে নিজৰ ভাষা সংস্কৃতি নিজৰ পৰিচয় অস্তিত্ব জীয়াই ৰখাৰ কাৰণে সংবিধান থকা স্বত্তেও সংগ্ৰাম কৰি থাকিব লগা হৈছে। তো সেইকাৰণে আজি এই বিশাল ৰেলীৰ দ্বাৰা পুনৰ অসম চৰকাৰ ভাৰত চৰকাৰক আমি সকীয়াই দিছোঁ। ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে বড়ো সমস্যা সমাধান কৰিব লাগে। যেনেদৰে তেখেতসকলে সংবিধানৰ এটা এমেণ্ডমেণ্ট আনি পেলাই আজি জম্মু কাশ্মীৰক দ্বিখণ্ডিত কৰি পেলাই দুটা ইউনিয়ন টেৰিটৰী বনালে, লাডাখ তেখেতসকলে ইউনিয়ন টেৰিটৰী সৃষ্টি কৰিলে, জম্মু এটা ইউনিয়ন টেৰিটৰী সৃষ্টি কৰিলে আৰু তেখেতসকলে কৈছে যে তাত জম্মু কাশ্মীৰৰ নাগৰিকৰ স্বাৰ্থত কৰিছে, তাত শান্তি ৰক্ষাৰ স্বাৰ্থত কৰিছে, তাত নিৰাপত্তাৰ স্বাৰ্থত কৰিছে, তাত সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কৰিছে। তেনেকুৱাই যদি হয় আমি বড়োলেণ্ডবাসীয়ে আমি চৰকাৰক আহ্বান কৰিছোঁ যে ৫০ বছৰে আমি চৰকাৰক দাবী জনাই আহিলোঁ, গণতান্ত্ৰিক সংগ্ৰামেৰে আমি চৰকাৰক কৈ আহিছোঁ আৰু এতিয়া ন্যায় প্ৰদান কৰাৰ এটা সময় আহিছে। গতিকে যেনেকৈ লাডাখ আৰু জম্মুৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কৰিছে, অতি শীঘ্ৰে বড়োসকলৰ ক্ষেত্ৰতো অসমৰ ক্ষেত্ৰতো একে পলিচি তেখেতসকলে এডপ্ট কৰিব লাগে আৰু বড়োসকলক হিষ্টৰিক যিটো জাষ্টিছ, যে ঐতিহাসিক যি ন্যায় সেইটো দিব লাগে বুলি আমি চৰকাৰক আমি এইমাত্ৰ বাৰ্তা পঠাবলৈ খুজিছোঁ যে সোনকালে বড়োলেণ্ড সমস্যাটো সমাধান কৰি দিয়ে। ২০১৪ চনত ইহঁতে এটা কমিটমেণ্ট আছিল, এই কমিটমেণ্টটো ইহঁতে পাঁচ বছৰ যে গাদীত বহিলে তাত কৰা নাই। ২০১৯ৰ পিছত ইহঁতে ছেকেণ্ড টাৰ্মছলৈ আহিছে। আমি আশা কৰিছোঁ আমাৰ যে একটা পেন্ডিং বড়ো ইস্যু ইজ এ পেন্ডিং ইস্যু উইথিন ফৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, তাক সোনকালে শীঘ্ৰে মানে আলোচনা কৰি পেলাই এটা সঠিক সমাধানত পূৰণ কৰি পেলাই আমি দাবী জনাইছোঁ। তাৰ বাবে আজি আমি এই ওদালগুৰিত আমি বিশাল জনসভাটো আমি কৰিছোঁ আৰু আমি অমিত শ্বাহলৈ আহ্বান জনাইছোঁ, নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ আমি আহ্বান জনাইছোঁ কি আপোনালোকে যদি উইল কৰে, আপোনালোকে যদি ইচ্ছা কৰে, আপোনালোকে যি মেণ্ডেট আছে, যি মেণ্ডেট আপোনালোকে ৰাজ্যসভাত আছে, লোকসভাত আছে, এই মেণ্ডেটটো আপোনালোকে প্ৰয়োগ কৰি পেলাই যেনেকৈ জম্মু কাশ্মীৰক আপোনালোকে খণ্ডিত কৰি পেলাই দুটা কেন্দ্ৰীয় শাসিত প্ৰদেশ কৰি দিলে, এনেকৈ আপোনালোকে এই মেণ্ডেট ইউজ কৰে আমাক বড়োসকলক ভূমিপুত্ৰ বড়োসকলক জাষ্টিছ দিব লাগে বুলি আমি আহ্বান জনাইছোঁ।